হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। ভাবিছোঁ মই আজিৰ পৰা ব্লগ বনাম আৰু এইটো চেনেলত মানে সৰু সুৰাকৈ মানে অকণকৈ ব্লগ বনাম আৰু আপোনালোকে চাই দিব। এইটো মই একদম ফাৰ্ষ্ট মিনি ব্লগ নহয় আৰু মানে ফাৰ্ষ্ট লং ব্লগ। আজিৰ পৰা ষ্টাৰ্টিং কৰিম আৰু যিমান দূৰলৈ যাব পাৰোঁ ইমান দূৰলৈকে যাম। আজিৰ পৰা প্ৰথম ষ্টাৰ্টিং কৰিম আৰু এনেকৈ সৰু সুৰাকৈ ভিডিঅ' দি থাকিম। আজি আমাৰ মিচিংসকলৰ মানে মিচিং জনগোষ্ঠীৰ মানে ডবুৰী পূজা। এইটো কাৰণে আমাৰ ডবুৰলৈ মানে গোটেই মানে মিচিং মানুহে মানে আম খায়। এইটো কাৰণে খাইছোঁ অকণমান। এইটো এজন এইকেইটা পোৱালি কেইটামান আছে আৰু ময়ো আছোঁ লগত। আমটো মই পাৰিবলৈ যোৱা নাই, মানে ইহঁতে গৈছে, ইহঁতে পাৰি আনিছে, মোক মাতিছে মানে কল কৰিছে আৰু আম খাম বুলি। আজি একদম মজাকৈ জলকীয়া চব দিম আৰু ভাল জলকীয়া আনিছে। এনেকৈ আৰু অলপকৈ এতিয়া ব্লগ দিম আৰু এইটো চেনেলত কেতিয়াবা যেতিয়া মানে ক'ৰবাত গ'লে য'ত ত'ত গ'লে ব্লগ দিম, ব্লগ পাব এইটো চেনেলত। আপোনালোকে চাই দিব আৰু মৰম দিব। একদম এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ। তেতিয়াহ'লে বলক আম খোৱা ব্লগটো ষ্টাৰ্টিং কৰোঁ। তো ধুনীয়াকৈ আম চাম খাই লৈছে এতিয়া। চাই এইটো কেনেকৈ চুবাইছে, ৰাম নকবি আৰু ময়ো চুবাই চাওঁ অকণমান মানে। তো গাইজ এতিয়া ময়ো খাইছোঁ আমটো কেনেকুৱা লাগিছে। গাইজ মজা লাগিছে। আপোনালোকেও আম খাব, যদি আপোনালোকে আম নাই খোৱা আপোনালোকেও খাব। এতিয়া আম খাম আৰু এতিয়া আকৌ ডবুৰ পূজালৈ যাম। তাত যদিহে ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক তাতো অলপ দেখাই দিম। কিন্তু আমটো খাই বহুত মজা লাগিছে। এইটো আমাৰ দোকানী লাজ কৰিছে, চাহ দোকানী হয়। তো গাইজ আমি এতিয়া যাওঁ ডবুৰ পূজালৈ। একদম বহুত গৰম, ইমান ৰ'দ দিছে, একদম বহুত গৰম হৈছে। এতিয়া ডবুৰ পূজালৈ যাওঁ, আপোনালোকক তাত দেখাই দিম অলপ। তো গাইজ আমি ফিল্ডত আহিলে এটা বস্তু দেখি বহুত ভাল লাগে, আপোনাক দেখাই দিছোঁ ৰ'ব। এইটো চাই ফুলকোপা, ইমান ভাল লাগে ফিল্ডত আহিলে। তো গাইজ এইটো ৰাস্তাত আহিলে এটা গান মনলৈ আহে। কপাহী কোমল হিয়া তো গাইছ এয়া আমাৰ ডবুৰতলিত এয়া হাউচি খেল ওলাইছে বোলে। এই কেইজনমান খেলিছে হাউচি খেল, এই অ'নাৰটো খেলাইছে। এতিয়া এইকেইটা খেলিব, 20 টকাকৈ লগাব, কোনে জিকে ইয়ে পাব। তো গাইছ এতিয়া আমি ডবুৰতলিত পাই গ'লোঁ। কেনেকৈ কৰিছোঁ অলপ আপোনালোকক দেখাই দিলোঁ। মানে বহুত মানে ফুলকৈ দেখাব নোৱাৰিলোঁ আৰু বহুত মানুহ আছে যে, আৰু ডাঙৰ মানুহ দাদা ইহঁতে আছে, ভিডিঅ' কৰিবলৈ বেয়া অকণমান। এইটো কাৰণে ইমানে দেখালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ইয়াতকৈ ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যদি কিবা ভুল হৈছে আপোনালোকে নিজৰ ভাইটি বুলি ক্ষমা কৰি দিব, কাৰণ এইটো ফাৰ্ষ্ট ব্লগ হয়, এইটো কাৰণে কিবা এটা ভুল হ'ব পাৰে। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ, বাই।